যোৱাকালি দুপৰীয়া প্ৰায় 2টামান বজাত বাৰ্থডে বুলি ওলাই গলো গৈ পাই তাইৰ হাতত তুলি দিলো প্ৰেজেন্টটো যিহেতু মামাকৰ ঘৰত বাৰ্থডে পাৰ্টিটো দিয়া হৈছিল ময়ো ডেলিভাৰীৰ পিছত বেটাক লৈ প্ৰথমবাৰৰ বাবে ওলাই গলো কাৰোবাৰ ঘৰলৈ বুলি এখেতে আকৌ মই কৰা এক্টিংবোৰ মোকে দেখাই দেখাই হাঁহি আছিল তোমাতুম প্ৰেজেন্টটো খোলাৰ লগে লগে আপোনালোকে গমেই পাইছে এতিয়া আপোনালোকে ক'বচোন মই কি লৈ গৈছিলো আৰু এখেতে মোক গোটেই ঘৰ দুৱাৰখন দেখুৱাই আছিল মাছ ভাজাৰ পৰা আদি কৰি বুলি তেওঁ অকলে কৰিছে ইমান ডাঙৰ মিছা কথা মই আৰু সহ্যই কৰিব নোৱাৰিলো ডেলিভাৰীৰ পিছত প্ৰথমবাৰ ঘৰৰ পৰা ওলোৱাৰ কাৰণে মোৰ মনটো ভালেই লাগি গ'ল বেটা যিহেতু শুয়েই গৈছিল সেইকাৰণে বেটাক বিচনাত থৈ মই গোটেই ঘৰখন এপাক ঘূৰিয়েই দিলো আগতেও কেইবাৰমান আহিছো যদিও এই পৰিৱেশটো মোৰ এনেও বহুত ভাল লাগে আকসাদে সেইখন পাৰ্লাৰ বুলি তেওঁ ক'লে আৰু ক'লে যে ইয়াত সকলো বস্তুৱেই পোৱা যায় উস্তাদিৰো এটা সীমা থাকে দিয়কচোন ভিতৰত সোমাই দেখিলো ল'ৰাক কেতিয়াবাই উঠি গ'ল আৰু বাৰ্থডে কালে ল'ৰাক মৰম কৰি আছিল এখেতে অকণমান বেটাক লৈ দিলে বাৰ্থডে কালেও অকণমান নাচি দিলে ৰ'ব আপোনালোকৰ বহুতে সুধিছিল যে মই ফৰ্মুলা মিল্ক দিওঁ নেকি বেটাক নহয় মই ব্ৰেষ্ট ফিডিঙে কৰাওঁ তাৰপিছত খানা খাই ললো আৰু খানা বহুত টেষ্টি হৈছিল বেঙেনা চপটোৰ কথা মই আপোনালোকক ক'ব নোৱাৰো ৰ'ব তেনেতে আকৌ ই হাগি দিলে নহয় ভাগ্য ভাল আছিল আৰু মই জানিছিলো যে ই হাগিব সেইকাৰণে মই ডাইপাৰ আৰু ৱাইফ লগত লৈ গৈছিলো এনেতে মোৰ মানুহজনো আহিল আৰু খাই বৈ গ'লগৈ কাৰণ ডিউটি যিহেতু আছিল চাওঁতে 5টাই বাজিল আৰু বাৰ্থডে গালে কেকটো কাটিলে নকব আৰু বাচ্চা পাৰ্টিৰ কি যে ফূৰ্তি মামীয়েকে হাতত জেমছ পেকেট লৈ জেমছ বিলাই দিলে তাৰ পিছত একো লাজ নকৰাকৈ কেক এপিচ ধুনীয়াকৈ মাৰিয়ে দিলো খালো বলো আৰু লগত লৈও আহিলো তাৰ পিছত ধুনীয়াকৈ সন্ধিয়াই হ'ল আৰু বাৰ্থডে গালৰ দেউতাকে আমাক ঘৰত গাড়ীতে থৈ গ'ল